নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰাই আপোনালোকক ৰাজ্যত শেহতীয়াভাৱে উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত মন্তব্য দিবলৈ আগবাঢ়িছোঁ। বিধায়ক শিলাদিত্যদেৱে শেহতীয়াভাৱে যি বক্তব্য ৰাখিছে যে অসমক ত্ৰিপুৰা কৰা হ'ব, কাশ্মীৰ নহয়, এই কথাষাৰ তেখেতে কেনেকৈ ক'ব পাৰিলে? তেখেতৰ কিবা সাংবিধানিক অধিকাৰ আছে নেকি? তেওঁ বিশেষ মৰ্যাদা আছে বিধায়ক হিচাপে। আৰু এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ পৰিছে, অসমীয়া সমাজ দাং খাই উঠিছে আৰু অসমীয়াভাষী আৰু বঙালীভাষীৰ মাজত সংঘাত হোৱাটো অনিবাৰ্য হৈ পৰিছে। আৰু যদি হয়, ইয়াৰ বাবে দায়ী হ'ব বিধায়ক শিলাদিত্যদেৱ, বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা, ৰাজেন গোহাঁই আদিৰ দৰে ৰাজনীতিবিদসকল। ভাৰতবৰ্ষত যিদৰে হিন্দু মুছলমান সংঘাত আছে, অসমতো ঠিক সেইদৰে অসমীয়াভাষী আৰু বঙালীভাষীৰ মাজত সংঘাত অতি পুৰণি। ব্ৰিটিছসকল অসমলৈ অহাৰ পৰা, যেতিয়া ব্ৰিটিছসকলে কলিকতাৰ পৰা অসম শাসন কৰিছিল, তেতিয়াৰ পৰাই বঙালীভাষীৰ এচাম আমোলাই অসমীয়া ভাষাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে। আৰু তেতিয়া তেওঁলোকে কৈছিল, ব্ৰিটিছক বুজাইছিল যে অসমীয়া ভাষাটো বাংলাদেশৰ গ্ৰামেৰ ভাষা। আনকি ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াইও অসমত বঙলা ভাষা হোৱাটো বিচাৰিছিল। আৰু যেতিয়া লক্ষ্মীনাথ বেজবৰুৱাদেৱে বা অন্যান্য ব্যক্তি কিছুমানে অসমীয়া ভাষা উন্নতি সাধিনী সভা পাতি অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিছিল অসমত, তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰেও বেয়া পাইছিল। এই তোমৰা আছাম তাকে ছিনিয়ে নিলে আমাৰ দেশ থেকে, এনেকৈও কৈছিল। গতিকে এই সংঘাত বহু পুৰণি। তাৰপিছত ভাষা, মাধ্যম ইত্যাদি সময়ত সংঘাত হৈছিল আৰু সাধাৰণ বংগবাসী অসমীয়া মানুহ ইয়াৰ দ্বাৰা অত্যাচাৰিত হৈছে, এইটোও সঁচা কথা। কিন্তু ইয়াৰ বাবে দায়ী কোন? আজি যদি নতুনকৈ অসমত সংঘাত হয়, ইয়াৰ বাবে কোন দায়ী হ'ব? মূলতঃ শিলাদিত্যদেৱ আৰু বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা, ৰাজেন গোহাঁই এইদৰে ব্যক্তিসকল। কাৰণ শিলাদিত্যদেৱে লামডিঙত থাকে, হোজাইত লামডিঙত তেখেতসকল নিৰাপদ। কিন্তু সাধাৰণ যিবোৰ খাটি খোৱা বঙালী মানুহ আছে, কালি যদি বঙালী বিদ্বেষ বিয়পি পৰে, সেইবিলাক মানুহৰ দৈনন্দিন কাম কাজত বাধা পৰে, উপাৰ্জনত তেখেতসকলৰ বাধা পৰে, কোন দায়ী হ'ব? গতিকে এই সকলো কথা ভাবি চাব লাগে। আৰু বিশেষকৈ অসমৰ বংগবাসীসকলে কথাবিলাক দকৈ ভাবি চোৱা খুব জৰুৰী সময় আহি পৰিছে। কাৰণ এইসকল মানুহ নিজে নিৰাপদ, তেখেতসকলে আপোনাসকলক বিপদত ঠেলি দিছে। অসম আন্দোলনৰ সময়ত আমি দেখিছিলোঁ যে বংগবাসী অসমীয়া সমাজ ওলাই আহিছিল, অসম আন্দোলনৰ সময়ত অসম আন্দোলনক সমৰ্থন কৰিছিল। কিন্তু এতিয়া আমি দেখা পোৱা নাই। দুই এটা সংগঠনে ওলাইছে, কিন্তু সবলভাৱে কোনো ওলোৱা নাই। যদি বংগবাসী অসমীয়া সমাজে শিলাদিত্যদেৱ বা অন্যান্য সাম্প্ৰদায়িক বঙালী উগ্ৰ জাতীয়তাবাদীসকলক যদি সমৰ্থন কৰি থাকে, কিন্তু তেতিয়া এটা কথা খাটাং, ইয়াৰ দ্বাৰাই বঙালীভাষীসকলৰে অনিষ্ট হ'ব। গতিকে সময় থাকোঁতেই মই ভাবোঁ বংগবাসীসকলে এই কথা বুজা উচিত আৰু এখেতসকলক নাকচ কৰা উচিত।